নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। একেখন ঘৰতে শাহু বোৱাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। একেখন ঘৰতে শাহু বোৱাৰীয়ে পাব দুটা অৰুণোদয়। তাৰ আগতে শাহু বোৱাৰীক দিয়া হ'ব ৰেচন কাৰ্ড। 10 এপ্ৰিলৰ পৰা সলনি হ'ব কেইটামান বিশেষ নিয়ম। দেশৰ কোটি কোটি জনতাৰ বাবে এয়া গুৰুত্বপূৰ্ণ খবৰ। 9জনকৈ আৰক্ষীক মৃত্যুদণ্ডৰ ৰায়দান। এইখন ভাৰততে এনে গুৰুত্বপূৰ্ণ ৰায়দান হৈছে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয়। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব দুখন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ৰ ধন পাব দুয়োগৰাকীয়ে। একোখন ঘৰতে বিনামূলীয়াকৈ চাউল চেনি দাইল পাব দুগুণ। চাহপাতৰ লগতে মিঠাতেলো দুগুণ পাব এটা পৰিয়ালে। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চিলিণ্ডাৰ। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নভোগে অসমৰ মহিলা। প্ৰচাৰৰ অন্তিম দিনা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একোখন ঘৰতে শাহু বোৱাৰীয়ে পাব দুটা অৰুণোদয়। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। দেশৰ টলগেটত কৰ পৰিশোধৰ নিয়ম সাল সলনি। নগদ ধনেৰে টল টেক্স পৰিশোধ কৰিব নোৱাৰিব। কেছ মাধ্যমেৰে টল টেক্স পৰিশোধ হ'ব বন্ধ। UPI আৰু ফাষ্টেগৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব টল টেক্স। যদিহে আপোনাৰ ফাষ্টেগ নাই, ভৰিব লাগিব অতিৰিক্ত ধন। 1.25 গুণ অধিক মাচুল ভৰিব লাগিব ফাষ্টেগ নথকা চালকে। অৰ্থাৎ টলকৰ 100 টকা হ'লে দিব লাগিব 125 টকা। 10 এপ্ৰিলৰ পৰা প্ৰতিখন টলগেটত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিলে নতুন নিয়ম। 10 এপ্ৰিলৰ পৰা টলগেটত প্ৰযোজ্য নহ'ব নগদ ধন। দেশৰ টলগেটত কৰ পৰিশোধৰ নিয়ম সাল সলনি। নগদ ধনেৰে টল টেক্স পৰিশোধ কৰিব নোৱাৰিব। কেছৰ মাধ্যমে টল টেক্স পৰিশোধ হ'ব বন্ধ। UPI আৰু ফাষ্টেগৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব টল টেক্স। তাৰ পিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জিম্মাত থকা অভিযুক্তক প্ৰহাৰ কৰি মহা বিপদত আৰক্ষী। 9জনকৈ আৰক্ষীক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। জিম্মাত থকা পিতা পুত্ৰৰ আৰক্ষীৰ প্ৰহাৰত হৈছিল মৃত্যু। কোভিডৰ লকডাউনৰ নীতি উলংঘা কৰাৰ অভিযোগত কৰিছিল গ্ৰেপ্তাৰ। হট্টনকুলাম থানাত বন্দী কৰি ৰখা হৈছিল পিতা পুত্ৰক। 2020 চনৰ জুন মাহত পিতা পুত্ৰক জিম্মাত নিৰ্যাতন চলাইছিল। হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা 9 আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান। তামিলনাডুৰ এখন আদালতৰ ঐতিহাসিক ৰায়। এই ঘটনাই নাগৰিক সমাজক কঁপাই তুলিছিল। পি জয়ৰাজ আৰু পুত্ৰ জে বেনিকছৰ ঘটনা ৰাজনৈতিক ইস্যু হৈ পৰিছিল। ন্যায়াধীশ জি মুথুকুমাৰনে 23 মাৰ্চত 9 আৰক্ষী দোষী বুলি দিয়ে ৰায়। ই মানৱ অধিকাৰৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয়, উপ পৰিদৰ্শক পি ৰঘু গণেশ, কে বালকৃষ্ণক, হেড কনষ্টেবল এছ মুৰুগান আৰু এ স্বামীদুৰাই, কনষ্টেবল এম মথুৰাজ, এছ চেলাদুৰা। জিম্মাত থকা অভিযুক্তক প্ৰহাৰ কৰি মহাবিপদত আৰক্ষী। 9জনকৈ আৰক্ষীক মৃত্যুদণ্ডৰ ৰায় আদালতৰ।